বিপুৰীয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু বিপুৰীয়া আৰক্ষীয়ে আটক কৰিছে এইবাৰ চৰকাৰী গাঁওবুঢ়া ৰাকেশ পাটিক। আৰু আমি জনাই আছো যে বিপুৰীয়া আৰক্ষী থানাৰ অধীনৰ শলমাৰী গাঁৱৰ বিধৱা মহিলা তানিয়া কেৰকেটা নামৰ মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাৰ এটি বাসগৃহ লাভ কৰিছিল। কিন্তু অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়া ৰাকেশ পাটিয়ে মহিলাগৰাকীৰ সৰলতাৰ সুযোগ লৈ এটিএম কাৰ্ডখন লৈ ঘৰটো বনাই দিয়াৰ প্ৰলোভন দি কাৰ্ডখন লৈ যায়। প্ৰথম অৱস্থাত গাঁওবুঢ়াজনে ঘৰটোৰ প্ৰাৰম্ভিক কাম কাজখিনি কৰি দিয়ে যদিও যোৱা 2 বছৰে কোনো ধৰণৰ অগ্ৰগতি নোহোৱাৰ উপৰিও গাঁওবুঢ়া ৰাকেশ পাটিয়ে পলায়নবাদী মনোভাৱ লোৱাত উপায়ন্ত হল মহিলাগৰাকীয়ে বিপুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে আৰু গোচৰৰ ভিত্তিত বিপুৰীয়া আৰক্ষীয়ে চৰকাৰী গাঁওবুঢ়া ৰাকেশ পাটিক গ্ৰেপ্তাৰ কৰিছে। गाँव पर कई लैसे और बनाई दिया ना 2 बছৰ হৈ গল घर সেইকাৰণে मैं তাত কেছ দিছো কি ঘৰ নবনালে নে একেবাৰে নবনালে বনাইছে আধাটো বনাই থৈ দিছে আৰু এনেকে কিমান দিন হ'ল এইতে 2 বছৰ হৈ গল ঘৰটো পইচাটো কেনেকে খালে পইচাটো আপোনাৰ একাউণ্টত সোমাই পইচাটো মোৰ একাউণ্টত সোমাই এইটো লৈ আকৌ পইচাটো কেনেকে লয় আকৌ মোৰ হাতৰ পৰা এটিএম কাৰ্ডটো লৈ লল আৰু ইউলাই খাই আছে হবলা নিজে লৈ লব নিজে ওলাই এটিএম কাৰ্ড লোৱাৰ পৰা মোক খুদিব না যায়। ৰাজ্যত